হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল পল্লৱ বৰা চেনেলৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ চেনেলৰ জৰিয়তে বৰ্ষাত বাঢ়িছে পৰি আঞ্চলিক ভিত্তিত 574 সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ ভাগি এই হলীয়া নামঘৰ উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু এই উদযাপন ভাগিৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী শোভাযাত্ৰাৰ আৰম্ভ হ'বলৈ লৈছে। আৰু আপোনালোকক সেই শোভাযাত্ৰাৰ কিছু দৃষ্টান্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আপুনি স্কিপ নকৰাই শেষলৈকে চাই যাব। বলচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। জগতৰে গুৰু তুমি গুণৰে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ জগতৰে গুৰু তুমি গুণৰে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত ঈশ্বৰ ভাগৱতৰ মৃতবাণী হৰি নামে ফাকি বুজিবলৈ দিলা প্ৰভু তুমিয়ে শকতি হৰি নামে দিলে জানা মনুষ্য শকতি আকাশৰে জোন বেলি আৰু তৰাণী গুৰুকাতে ভৰাই থলা গুণমালা খনি একশৰণ নাম ধৰ্ম প্ৰচাৰী তুমি হে পৰম নিৰ্মল ধৰ্ম হৰি নাম কীৰ্তনত হে সমস্তে প্ৰাণীৰ অধিকাৰ হে তেকে হৰি নাম সমস্ত ধৰ্ম
অমৰ ৰাজা এহি সাৰ শাস্ত্ৰৰ ভক্তিৰে বুৱালা নদী শংকৰ গুৰু নামেৰে পাতিলা খেলা গীতেৰে সুৰেৰে ভাষা ভাওনাৰে জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলা ভক্তিৰে বুৱালা নদী শংকৰ গুৰু নামেৰে পাতিলা খেলা গীতেৰে সুৰেৰে ভাষা ভাওনাৰে জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলা নামঘৰ ভাওনা তুমিয়ে সাজিলা ভকতক দিলা নাম ৰস